ধেত মই কুকুৰ বনাওঁ দেই মই কুকুৰলৈ জাতকে দেখিব নোৱাৰোঁ বাবা একো নহয় সকলো গোটেই কুকুৰ পোৱালি আছে আমাক গোটা আনাচোন কুকুৰ পোৱালি নাই কুকুৰ পোৱালি আমাৰ ঘৰত বেন কৰি থোৱা আছে এবাৰ কুকুৰ পোৱালি আনিলোঁ গোটেইখন একদম খাই মেলি হাগি মেলি চব ফালি মেলি এটাই এইবাৰ আকৌ তেনেকুৱা কুকুৰ পোৱালি নানো নহয় এবাৰ জ্ঞানী কুকুৰ পোৱালি আনিম লেব্ৰো কি লেবলো এইটো দেই মেব্লো নহয় লেব্ৰো এই লেব্ৰো হওক বা মেব্ৰো হওক মই মুঠতে আমাৰ ঘৰলৈ কুকুৰ পোৱালি নানো ঠিক আছে তেন্তে মই মাকে সুধি চাওঁগে মায়ে ক'লে তুমি আনি দিবা যা মাৰে কি গোটেই হাত পুৰুষ আহি গ'লেও মই তোক কুকুৰ পোৱালি আনিব নাই দেখা যাব বাবা তই মাৰ কথা কেনেকৈ নুশুনা ভাবিছে তাৰ মাকলৈ মই ভয় কৰোঁ তুমি মোৰ জীৱনৰ অমোহনী এৰে কুকুৰা মা কথা এটা শুনাচোন কি হলো মোৰ ল'ৰাটো ভাগৰ তই ইমান মন মাৰিছ যে তোক কোনোবাই কিবা ক'লে নেকি তোক কোনে কি ক'লে তাৰ নামটো ক অকল তাৰ ঘৰত গৈ যাই থৈ আহোঁগে মোক বেলেগে একো কোৱা নাই কিন্তু মই দেউতাহে মোক দেউতাটো কি কৰিলে ঘৰত কুকুৰ আনিবলৈ কৈছোঁ দেউতাই বোলে সেইটো আনিব নিদিয়ে তুমি কৈ থাকো দেউতাক তুমি ক'লে আনি দিব হয় নেকি এই ৰ তেন্তে কৈ চাওঁগে এতিয়া দেউতা মজাটো পাব ৰখিবি দেউতা আনি দিব মায়ে ক'লে মালে বহুত ভয় কৰে নহয় দেউতাই হে মই কিন্তু দেখিবলৈ বৰ স্মাৰ্ট দেই কথাটো কি হ'ল হেৰি এইফালে চাওকচোন আপোনাৰ কথা ক'ব লাগে তুমি ৰখিবা কথাটো ক'ব আছে জলদি কওক মোৰ দেৰিছে এইটো এই ৰস দিম তোক ওলাবলৈ কৈছো নাই দেৰিছে নহয় যা ক'লৈ দেউতা কুকুৰ পোৱালি আনিবলৈ তই কৈছো নাই কুকুৰ পোৱালি লাগিব বুলি যা আকৌ পটপট যা ওলাকে তেন্তে গৈছো এই ল'ৰাটো দেখিছা কেনেকুৱা দন্দুৰা হৈ গৈছে বাপেকৰ কথা নুশুনা হৈছে তাক অথনিতে ক'লো বৈ কুকুৰ পোৱালি আনিবলৈ যাওঁ বুলি এতিয়ালৈকে ওলোৱা নাই ঠিকেই হ'ল বাৰু আপুনি আনিম বুলি ক'লে নানো বুলি কোৱাহেঁতেনহে কিবা এটা ব্যৱস্থা কৰিলোহেঁতেনে সেইকাৰণে ল'ৰা কিনিব গৈছিলে কিন্তু দেই এতিয়া এই তাত যদি সিটো লাগে কৈ থাক তেনেহ'লে গাড়ী মাৰিহে দিম আৰু হ'ব নকওঁ তুমি মাত্ৰ মোৰ মন পচন্দৰ কুকুৰটো কিনি দিব লাগিব চালা তোকে জন্ম দিব নোৱাৰিলো মোৰ মন পচন্দ এয়া দেখোন আমাৰ বগেন্দ্ৰ বুলিয়ে দা ক'ত বৰ যায় দুটাই ৰ'ব ক'ত যায় দুটাই হে কুকুৰ পোৱালি আনিব যাওঁ এই যা যদি বই পিছত আৰু এখন জেগা আছে নহয় নিব জানো মোক আপুনি কি কথা কৈ আছো মন্ত দা আপোনাক নিম নে আহক উঠিলকি আপুনি তেতিয়া আমাৰ ভাল কুকুৰ এটা চাই পাৰিব ৰ'বা তেন্তে ইমান জোৰ কৈছে যে উঠিয়ে লওঁ আৰু পিছে কোনটো কোম্পানীয়ে নিবা কুকুৰ কোম্পানীও থাকে নে কুকুৰৰ থাকে বিলাতী কোম্পানী ভটুৱা কোম্পানী লেব্ৰ কোম্পানী আৰু আমাৰ এইটো হেৰিয়ৰ কোম্পানীটো লোকেল কোম্পানীটো বহুত কোম্পানী থাকে সেনেকুৱা কোনটো কোম্পানী কিনিবা লেব্ৰ কোম্পানীটো কিনিম ব'লক যাওঁ এতিয়া আজি ৰাতিপুৱা কিয় নাহিলেও গম পাওঁ নেকি গম পাওঁ তাক বোলে আজি কিবা কুকুৰ এটা কিনি দিব সেই কুকুৰটো আনিব যাব বোলে সেইটো কাৰণে স্কুল নাহিলে তাৰে ভাল দেখিছ যি লাগে বুলি কয় বাপেকে তাকে আনি দিয়ে আমাৰ যে দেউতাৰ এনেকে হোৱাহেঁতেন আমাৰ দেউতাৰ ৰাম ফুকটীয়া তাৰ বাপেকটো ভাল নহয় তাৰ বাপেকটো মহাচিপ আছে কিন্তু বাপেকে আকৌ মাকলে ভয় কৰে নহয় সি গৈ পিনে মাকক লগাই দিয়ে তাৰ বাপেকে ভয়তে আনি দিয়ে তাক চব বস্তু তাৰ মাকে ভাল বুজিছ আমাৰতো মা নাই মোক ককাই যেনে পঢ়াই আছে আমাৰ মা দেউতা দুটাই নাই নহয় আৰু ককাক মই সেইবিলাক কথা একো সুধিবলৈ বেয়াই লাগে কাৰণ ককাৰ হাতত বেছিকৈ পইচা নাথাকে ককাই যেনে ঘৰখন চলাই আছে মোৰো পিতাইনো ক'ত ডাঙৰ দেখা নাই কেনেকুৱা পোৱা হ'ল কামো কৰিব নোৱাৰা হ'ল আজিকালি বেছিকৈ সেইটো কাৰণে ময়ো নোখোজো বেছিকৈ একো বস্তু তাৰমানে তাৰ ভাগৰে ভাল আৰু মাকো গাভৰু মাকো আছে বাপেকো ডেকা বাপেকো আছে আৰু তেওঁ দুটাই আছে আৰু সকলো বস্তু আনি দিয়ে আমাৰ সেয়াও নাই ইয়াত ভাল কুকুৰ পামতো পাবা কিয় নাপাবা এইখনে আমাৰ একদম চহৰৰ বহুত ডাঙৰ কুকুৰৰ দোকানখন এখন ব'লক তেন্তে একদম এক্সাইটেড হৈ আছো ৰ'বা তোমাৰ দেউতা আহিলক দেউতাৰ লগত যাম একেলগে যাওঁ পটককে গৈ পিনে কুকুৰ পোৱালি কিনি আনোগে আগৰ দিনত আমি সেই ৰাস্তাত গৈ পোৱা লোকেল কুকুৰবিলাকে ল'লো কিন্তু আজিকালি ল'ৰা কুকুৰ একদম বেনটেন কুকুৰ লাগে যেনেকে বেনটেন কাপোৰ বেনটেন কুকুৰ লাগে সিহঁতক আজিৰ দিনৰ ল'ৰা আৰু ক'ত মানিব কুকুৰ বেপাৰী আহকচোন আমাক কুকুৰ লাগে হয় দাদা কওকচোন কেনেকুৱা কুকুৰ লাগে ভাইটি তোমাক কেনেকুৱা কুকুৰ লাগিব দেখা যাওকচোন এফালৰ পৰা কিনি ল'ম আৰু কোনোবা এটা
কিন্তু কম দামী চাই দেখাব দেই অলপ মানে বাজেটটো কম নহয় এই ৰ'ব তেন্তে আপোনালোকৰ থবৰাটো চাই কিবা দেখাওঁ এইটো চাওক একদম কম দাম মাত্ৰ 200 টকা ল এইটো ল এইটো ভাল লাগিছে একদম 200 টকীয়া কুকুৰ নালাগে মই এইটো বেলেগ দেখাওক বেলেগ ভাল কুকুৰ এটা অকণমান পোৱালি দেখাওক পোৱালি বুলি ক'বা আকৌ ৰখিব আহিব দেখাইছো এইটো চোৱা কেনেকুৱা লাগিছে এইটো আমেৰিকান কুকুৰ ৱাও মস্ত লাগিছে কিমান দামনো অনলি 5,000 টকা আইও মোৰ মাথা ঘা পৰি যাম তেন কুকুৰ পোৱালিও মই 5,000 টকা দি কিনিম নে বেলেগ দেখক বেলেগ 500 টকীয়া মান 500 টকীয়া ৰ'ব দেখাইছো এটা কুকুৰ এইটো চাওক তেন্তে আমাৰ একদম বাজেটত লও নহয় হাইও নহয় মিডিয়াম বাজেটত এইটো লওক এক নম্বৰ কুকুৰ ৱাও এইটো কিন্তু ভাল লাগিছে দেই কিমান দাম পৰিব অনলি 500 টকা 500 টকা বাৰু বেছি হোৱা নাই লয় নে বলিন্দা মোৰ বাৰু কুকুৰটো ভালেই লাগিছে 500 টকাৰ পৰা অকণমান ডিছকাউণ্ট পামনে ডিছকাউণ্ট পাব ডিছকাউণ্ট নহ'লেও কাম চলিবনে চবকে ডিছকাউণ্টে লাগে পিছে কিমান মান ডিছকাউণ্ট পামনো 99% 99% মানে অকল 1 টকা কম 1 টকা কমে ইয়াতকে আৰু কমকৈ নাপায় দেই এইটো মানে বহুত ভাল প্ৰজাতি নহয় জানো লওক আৰু 100 মানে নাই 100 মানত নহ'ব ল'ব তেন্তে 300 টকামান হ'ব দিয়ক আৰু আপুনি 450 দিব লৈ যাওক এইটো কুকুৰ এইটো পেকিং কৰ লৈ যা কুকুৰটো ইয়াৰ নামটো দিব পাহৰি থাকিলে নহয় তোমালোকে গৈ পেলাই ঘৰত গৈ নিজে দি ল'বাগৈ দেই নামটো ঠিক আছে দিয়ক মইতো ইয়াৰ নাম ভাবিব লাগিব ঘৰতকৈ ভালকৈ কি নাম দিম দিয়ক